21 বছৰীয়া অনন্যা এজনী শিক্ষয়িত্ৰী। অনন্যাৰ ঘৰ এখন পাহাৰৰ ওপৰত। তাইৰ হাজবেণ্ড কামৰ বাবে প্ৰায়ভাগ চহৰৰ বাহিৰত থাকে, যাৰ বাবে ৰাতি ঘৰ অলপ ভয়ানক পৰিৱেশৰ সৃষ্টি হয়। কিন্তু এইবিলাকৰ অনন্যাৰ অভ্যাস হৈ গৈছে। সেইদিনা ৰাতি প্ৰায় 12 বাজিছিল। অনন্যাৰ দৰজাত কোনোবাই 3 বাৰ টক টক কৰিলে। অনন্যা আচৰিত হৈ পৰিল, কাৰণ অনন্যা থকা অঞ্চলটোত ইমান ৰাতি সাধাৰণতে কোনেও কেতিয়াও কাৰো ঘৰলৈ নাযায়। অনন্যা দৰজাৰ সন্মুখলৈ গৈ খিৰিকীৰে বাহিৰলৈ চালে। অনন্যাই দেখিলে এজনী সৰু ছোৱালী বাহিৰত ৰৈ আছে। তাই সম্পূৰ্ণৰূপে তিতি গৈছে, যেন তাইক কোনোবাই পুখুৰীত পানীত পেলাই পেলাই মাৰিছে। ছোৱালীজনী অতি সৰু মাতেৰে ক'লে, "বা, মোক ভিতৰলৈ যাবলৈ দিয়া, মোৰ ঠাণ্ডা লাগিছে।" অনন্যাৰ এইবোৰ একেবাৰে ভাল লগা নাছিল। এইটো অঞ্চলত আৰু ইমান ৰাতি। কিন্তু ছোৱালীজনীৰ অৱস্থা দেখা পাই অনন্যাৰ বেয়া লাগিল আৰু অনন্যাই দৰজা খুলিলে। ছোৱালীজনী ভিতৰলৈ সোমাই আহিল, কিন্তু কিবা ব্যতিক্ৰম আছিল। ছোৱালীজনীৰ ভৰি দুখন যেন মাটিত লগা নাছিল, যেন ওপৰেৰে ভাহি ভাহি উৰি আহি আছে। অনন্যাৰ হৃদয়ৰ স্পন্দন অতি জোৰেৰে বাজিব ধৰিলে। ছোৱালীজনী ভিতৰলৈ গৈ ক'লে, "বাইদেউ, অকণমান পানী পাম নেকি? বহুত বেয়া লাগিছে।" অনন্যা পানী আনিবলৈ পাকঘৰলৈ গ'ল। যেতিয়া অনন্যাই উভতি আহিল, দেখিলে যে ৰুমত সেই ছোৱালীজনী নাই। এতিয়া ৰুম একেবাৰে শান্ত। ৰুমত মাথো অহৰহ বতাহ বলি আছে আৰু এটি দুৰ্গন্ধ। হঠাতে টিভি নিজে নিজে অন হৈ গ'ল আৰু টিভিত মাত্ৰ 2টা চকু, যি গভীৰ আৰু কলা। সেই চকু দুটাৰে অনন্যাক চাই আছিল। টিভিৰ পৰা সেই ছোৱালীজনীৰ মাত, "তুমি মোক মাতিছিলা, এতিয়া মই ইয়াতেই থাকিম সদায়ৰ বাবে।" অনন্যাই বহুত ভয় খালে আৰু পিছলৈ আহিলে। অনন্যাৰ হাতখন কঁপিব ধৰিলে। ৰুমটোৰ লাইটসমূহ নিজে নিজে অন অফ হ'ব ধৰিলে। ৰুমৰ বস্তুবিলাক নিজে নিজে এইফালে সেইফালে পৰিব ধৰিলে আৰু বাহিৰৰ পৰা শব্দ আহিব ধৰিলে, যেন কোনোবা অদৃশ্য ভূমিকম্পই কঁপাই আছে। ভয়েৰে অনন্যা নিজৰ ৰুমলৈ দৌৰিব ধৰিলে আৰু ৰুমত গৈ অনন্যাই দৰজাখন মাৰি ল'লে। কিন্তু অনন্যাই এনেকুৱা অনুভৱ কৰিছিল যে তাইৰ পিছফালে কোনোবাই থিয় হৈ আছে। অনন্যা অতি সাহসেৰে ঘূৰি চালে, দেখিলে যে সেইজনী তিতা ছোৱালীজনী অনন্যাৰ বিচনাৰ কাষত থিয় হৈ আছে। ছোৱালীজনীয়ে ক'লে, "মোৰ মৃত্যুৰ তুমি দায়।" অনন্যাই সুধিলে, "মই কি কৰিছোঁ?" ছোৱালীজনী অতি খঙেৰে চিঞৰিলে, "2 সপ্তাহ আগত তই পুখুৰীৰ পাৰলৈ এটি পাথৰ মাৰিছিলি।" ছোৱালীজনী চিঞৰি আগলৈ ক'লে, সেই পাথৰটো মোৰ মূৰত পৰিছিল আৰু মই
মূৰ্ছা গৈ পানীত পৰিছিলোঁ। তই হাঁহি তাৰ পৰা গুচি গৈছিলি। অনন্যাই ক'লে। মই সঁচাকৈ জনা নাছিলোঁ। ছোৱালীজনী অতি খঙেৰে অনন্যাৰ গলত ধৰিলে আৰু অনন্যাৰ উশাহ বন্ধ হ'ব ধৰিলে। সেইখিনি সময়ত বাহিৰৰ পৰা কোনোবাই দৰ্জাত টকাই দিলে আৰু ক'লে, অনন্যা, তই ঠিকেই আছাতো? দৰ্জাখন খোল। ছোৱালীজনী এটি বিকুট চিঞৰেৰে নোহোৱা হৈ গ'ল।